हेलो वेलकम बैक टू माई विशासा एक्टर चैनल गाइस। वेलकम बैक टू माई स्मॉल एक्टर स्पेस। सो आज मैं आप लोगों को दिखाने जा रही हूँ मेरी यूनिवर्सिटी की जो सड़क है वो। अभी हम लोग जा रहे हैं यूनिवर्सिटी। जो फर्स्ट क्लास का बनाया हुआ था ये वीडियो, लेकिन मेरा जो विशासा एक्ट्रेस चैनल है वो हैक हो गया था। इसकी दुख की वजह से मैंने वीडियो एडिट नहीं किया था। सो मैंने आज किया है। सो अभी हम लोग जा रहे हैं यूनिवर्सिटी। ये वाला जो मैंने वीडियो बनाया है वो फर्स्ट था, फर्स्ट ब्लॉग जो हमने यूनिवर्सिटी के अंदर फर्स्ट जा रहे थे इसके समय का वो वीडियो है। सो गाइस हम लोग अभी जा रहे हैं। सो सड़क है वो यूनिवर्सिटी के अंदर जाने वाला, उस तरफ का सड़क इतना सुनसान, इतना जंगल ऐसा है ना। तो मैं वो आप लोगों को दिखाने वाली हूँ। सो यही मैं आप लोगों को दिखा रही हूँ। सो चलो पहले हम चलते हैं। सड़क कैसे है बता देना कमेंट में, और फिर प्लीज़ मेरे जो अभी का जो पेज है वो वाला क्या बोलेंगे, फॉलो कर देना प्लीज़। मोर चुलिए बेया गलছে यूनिवर्सिटीर ग्राउंडर ভিতৰত সোমালোঁ। এতিয়া আমাৰ যোনটো ডিপাৰ্টমেণ্ট সেইটো চাওকচোন, LP স্কুলৰ দৰেই লাগে গাইছ, কিবা এটা ইউনিভাৰ্চিটিৰ নিচিনা নালাগে। তথাপিও গ্ৰাউণ্ডৰ ভিতৰত সোমালোঁ, ইউনিভাৰ্চিটিৰ ভিতৰত সোমালোঁ আৰু ক্লাছ ৰুমৰ ভিতৰত সোমাম। এতিয়া এইটোৱে আৰু লাইন বাই লাইন আছে আৰু গাইছ। অসমীয়া বিভাগ ডিপাৰ্টমেণ্ট অফ আছামিজ গাইছ। কি আছে দেখাই যাম আপোনালোকক। বঢ়িয়া লাগিছে। Classroom 1. Hi! Oh my god, কোনো নাই চাওক। আমি ফাৰ্ষ্ট খালি কি কৈছা? পন্ধৰলৈকে বন্ধ বোলে। সেইদিনাখন কোন কোন আহিছে? দিউনাৰ তুমি। সো গাইজ আমি আজি ক্লাছ আহিছোঁহে। আমি ক্লাছত আহিছোঁহে প্ৰথমবাৰ। তাৰপিছতে আৰু পূৰা নিউজটো পালোঁহি কি আজি খুলিছে। ইয়াৰ পাছত আকৌ পৰহিৰ পৰা 1 মাহ বন্ধ গাইজ, নৱেম্বৰৰ 15 তাৰিখতহে খুলিব। চ' আজি ক্লাছ হ'বনে নহ'ব নাজানো আৰু, কাৰণ গুণোৎসৱো ষ্টাৰ্ট হৈ গৈ আছে আজিৰ পৰা। চ' সেইটো কাৰণে আজি ক্লাছ হয়নে নহয়, হ'ব পাৰি বা নহ'ব পাৰি। নহ'লেও আমি লাইব্ৰেৰী কাৰ্ডৰ কাৰণে ডকুমেণ্টছটো দি দিম, ফটো 2 কপি লাগে বোলে। তাৰপিছতে গাইজ পূৰা আমি 1 মাহ বন্ধ পাই যাম আৰু গাইজ, মানে খোলাৰ লগে লগে পূৰা বন্ধই পাই গ'লোঁ, কি কবি আৰু গাইজ। চ' এয়া লাইব্ৰেৰীটো গাইজ। চ' গাইজ বৰ্তমান আমি এতিয়া লাইব্ৰেৰী কাৰ্ড বনাবলৈ কাৰণে ইয়াত ফৰ্ম ফিল আপ কৰিব গৈ আছোঁ। চ' কি ক'ম, মই এতিয়া ভিডিঅ'টো যেনেকৈ বনাইছোঁ একেবাৰে এডিট কৰিব নোৱাৰা হৈ গৈছোঁ, একদম মনৰ দুখৰ পৰা। চ' আৰু ভালকৈ মই ভিডিঅ' কৰিব পৰা নাই, আৰু অতি সোনকালে মই ভালকৈ ভিডিঅ' কৰি পেলাই ভিডিঅ'টো এডিট কৰি পেলাই এৰিবলৈ বিচাৰিম। কিন্তু আজিলৈকে ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ, কাৰণ লাইব্ৰেৰীত গৈ আছোঁ আৰু ক্লাছো ইমান ভালকৈ হোৱা নাছিলে সেইটো সময়ত, আৰু ভিডিঅ' মই ভালকৈ বনাব পৰা নাই, যিহেতু মোৰ বহুত দুখত আছিলোঁ। আৰু ইমানতে মই সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ' সকলোৱে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'খিনিত চাব। আৰু এইখনে মোৰ লাইব্ৰেৰী, আৰু বহুত কি আছে কি নাই মই আপোনালোকৰ বাবে পাছলৈ মানে বহুত জনাম। আপোনালোকক সকলোকে কি আছে কি নাই চব জনাম, আৰু কলেজত কেনেকুৱা হয় আৰু কি হয় আৰু কি আছে কি নাই চব জনাই দিম আপোনালোকক। থেংক ইউ ছ' মাছ।